So নমস্কাৰ সুপ্ৰভাত গুড আফটাৰনুন গুড ইভিনিং স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ বন্ধুসকলে আজি এই ভিডিঅ'টো এটা সৰু ৰুমৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ কালি আমি মাইডিঅ' পাছ গৈছিলোঁ চ' বহুত দেৰি হোৱাৰ কাৰণে আমি ৰয়িঙৰ এটা সৰু ৰুমত থাকিবলগীয়া হ'ল চ' এইটো আমাৰ ৰুম হয় তো বন্ধুসকল আমি ইয়াৰ পৰা ওলাই দিম আৰু ইয়াৰ পৰা আমি নেক্সট পৰশুৰাম কুণ্ড যাম তো ভিডিঅ'টো ইয়াৰ পৰা শেষলৈকে চাওক আমি বৰ্তমান এতিয়া আমি ওলাই ল'ম ওলোৱাৰ পিছত আমি চাহ খাম চাহ খোৱাৰ পিছত আমি নেক্সট আমাৰ যি ডেষ্টিনেশ্যন আমাৰ যি লক্ষ্য আমি তাত যাম চ' ভিডিঅ'টো চাই থাকক প্ৰথম ওলাই লওঁ তাৰপৰা চাহ খাই ল'ম চ' বন্ধুসকল ওলাই মেলি পূৰা ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি যাম টাউনলৈ কিবা এটা খাম ব্ৰেকফাষ্ট কৰিম চ' তাৰ পৰা ওলাই যাম আপোনালোকে চাই থাকক ৰুমত আমাৰ বন্ধুকেইটা আছে চাওঁ হ'লে ওলাই ৰেডি নে বঢ়িয়া 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 আমি নেক্সট ক'ত যাম পৰশুৰাম কুণ্ড ন চ' আপোনালোকে চাই থাকক আমি নেক্সট পৰশুৰাম কুণ্ড গৈ আছোঁ তো বঢ়িয়া থাৰ্ড ফ্ল'ৰত আছোঁ তো বন্ধুসকল এইখনেই ৰয়িং চাওক সুন্দৰ মজা চাওক ঠাইবিলাক পাহাৰ বন্ধুসকল আমি তলত যাম এতিয়া চাহ খাবলৈ আৰু ব্ৰেকফাষ্ট কৰি মেলি আমি নেক্সট আমাৰ পৰশুৰাম কুণ্ড আমি গৈ আছোঁ তো ভিডিঅ'টো চাই থাকক শেষলৈকে হৈ দে বন্ধুসকল এখন বাহিৰৰ ছাইডটো চাগে এখন আমাৰ হোটেল আছিল হোটেল লাচা চ' আমি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ ওলাই যাম তাৰ পৰা আপোনালোকক পৰশুৰাম কুণ্ড যাত্ৰা সকলোখিনি সুন্দৰকৈ দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া চাওক ৰাতিপুৱা ৰয়িঙৰ দৃশ্য খুব সুন্দৰ বৰ্তমান ৰয়িং টাউনত আৰু কিবা এটা খাওঁ বুলি ওলাই আহিলে ব্ৰেকফাষ্ট কৰিম চ' চাওক আৰু ৰাতিপুৱা সৈতে পাহাৰ দেখি পাইছোঁ বহুত বেছি ভাগ্যৱান বুলি ক'ব লাগিব কাৰণ এনেকুৱা পৰিৱেশ মই বহুত বেছি ভাল পাওঁ চ' প্ৰথমে কিবা এটা খাই লওঁ তাৰ পৰা আমি পৰশুৰাম কুণ্ড ওলাই যাম ত' চাই থাকক
এটা পাইছোঁ মানে চ' বহুত হেপী আপোনালোকে চাই থাকক ভিডিঅ'টো ঘৰত কৰি চাই থাকক পূৰা দেখাইছোঁ বহুত বেছি মানে বেলেগ স্বৰ্গ পাই গ'লোঁ বুলি ক'বলৈ তো তেনেকুৱা ঠাই সঁচাকৈ আপোনালোকে আহক ঘূৰক লাইফত এনজয় কৰক অলপ জীৱন মায়া মোহ পাৰি অলপ লাইফবিলাকত এনজয় কৰ বহুত বেছি ভাল লাগিব সঁচাকৈ ভিডিঅ'টো চাই থাকক দেখাইছোঁ ভিউ সঁচাকৈ আহি বহুত বেছি মানে বহুত দূৰ হৈ আছোঁ আহি আমি পৰশুৰাম কুণ্ডত যিটো উঠা ৰাস্তা তো সেইটো আমি পাই গ'লোহি ইয়াৰ পৰা 48 কিলোমিটাৰ আছে একদম সঁচাকৈ অন্তৰৰ পৰা ক'বলৈ গ'লে একদম স্বৰ্গত আহি যোৱা যেন লাগিছে মা কচম লাইফত এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ চ' পাহাৰ চাওক ভিউ চাওক খুব সুন্দৰ আপোনালোকক ঘৰত বহি চাই থাকক দেখাইছোঁ খুব সুন্দৰ ঠাই সঁচাকৈ কৈছোঁ আপোনালোকে আহক চাওক কেনেকুৱা ধুনীয়া ঠাই হয় মানে এটা বেলেগ ধৰণৰ ফিলিংছ হয় তো লাইফত ক'ব গ'লে মানে এটা বেলেগ এক্সপিৰিয়েঞ্চ আৰু বিশেষকৈ ৰাস্তাবিলাক কিমান সুন্দৰ চ' আমি এইফালে উঠি গৈ আছোঁ চাওক এইবিলাক এইটো আমি উঠি যোৱা ৰাস্তা আৰু নেক্সট আমি এইটো নামি যাম তো ঘৰ গ'লে আমি এইটো নামি যাব লাগিব চ' বহুত বেছি ভাল লাগিছে আপোনালোকে আহক চাওক কেনেকুৱা ধুনীয়া ৰাস্তা বিশ্বব্ৰহ্মাণ্ড আহি বহুত সুন্দৰ বহুত মজা এখন ব্ৰিজ পাই গ'লোঁ তো ইয়াত কোৱা মতে বনৰীয়া হাতী ওলাই বুলি কৈছে চ' আমি গৈ আছোঁ চাওক ভিউ চাওক না একদম মানে থাকি যাব মন লাগিছে তেনেকুৱা ভিউ চাওক না তো খুব সুন্দৰ চবফালে পাহাৰ লাইফ অকল ফুৰি থাকিম বঢ়িয়া তো আপোনালোকক দেখাই থাকিম চাওক এখন খুব সুন্দৰ ব্ৰিজ তো যিসকলে ঘৰত সোমাই আছে মই দেখাইছোঁ আপোনালোকে চাই থাকক খুব সুন্দৰ তো আপোনালোকৰ বাবে আহি আপোনালোকক নতুন ঠাই দেখাই থাকিম চাওক এখন ঝাৰ্ণা চাওক খুব সুন্দৰ বঢ়িয়া আৰু তাত সিহঁতে ফটো মাৰিছে চ' ময়ো ক্লিক কৰিম যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰক আৰু ফেচবুকত মই যিকোনো ধৰণৰ পষ্ট দিওঁ আৰু মই ভিডিঅ' আপলোড হ'লে ফেচবুকত দিওঁ তো আপোনালোকে তাত মোক লিংক আছে ডেছক্ৰিপশ্যনত দিয়া আছে তাত যাওক ফেচবুকত মোক এড কৰি লওক চ' আপোনালোকক নতুন ঠাই আৰু নতুন খবৰ নতুন ফটো আপোনালোকক আপলোড দি থাকিম চ' চাই থাকক আহি বহুত দূৰ আহি গ'লোঁ তো চাওক আমি দুটা ৰাস্তা পাই গ'লোহি তো এইটো কি বেলেগ এঠাই যায় আৰু এইফালে যায় পৰশুৰাম কুণ্ড আৰু তিনিচুকীয়া নামচাই এইফালে আমি গোটেইখিনি পাম सो वहाँ पे कहाँ जाता है ये रास्ता कीपी कैसा है वो देखने के बहुत दूर है ना खतरनाक भी रास्ता है ये तिनसुकिया नामचाই मिलेगा ठीक है थैंक यू सो আমি এতিয়া এফালে পৰশুৰাম কুণ্ড হৈ আৰু নামচাই আৰু তিনচুকীয়া গোটেইখিনি চাই মেলি আমি একেবাৰে ঘৰ ওলামগৈ চ' চাই থাকক আমি অৰুণাচল চাওক ভিউ চাওক পুৰা ভিউ চাওক পুৰা নৈ চাওক এখন लाइफ खुश हो गया मैं खुश है क्या हूँ जिंदगी में देखो ভিউ চাওক হাইখন দলং তো আমি তাত যাব লাগিব চ' খুব সুন্দৰ ধুনীয়া এটা পাহাৰ আমি পাই গ'লোঁ চাওক তো বন্ধুসকল বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ চ' লাইক কৰিব যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব তো আমি ইয়াত অলপ ফটো ক্লিক কৰি লওঁ চ' চাওক মাই গড কসম যে মানে ক'বলৈ ভাষা নাই মানে ভাষাহীন মানে একো ক'বলৈ ভাষা নাই চাওক কিমান সুন্দৰ 360 ভিউ এটা চাওক দেখাইছোঁ
আমি গৈ আছোঁ। ফাইনেলি বহুত দূৰ পাহাৰৰ ৰাস্তা অতিক্ৰম কৰি এখন ডাঙৰ ব্ৰিজ পালোঁ আৰু এইখন লোহিত নদী হয়। চাওক এখন লোহিত নদী আৰু খুব সুন্দৰ মানে পৰশুৰাম কুণ্ড ডিটেইলটো জানে নি মানে কেনেকুৱা কি বিশেষত্ব মানে পৰশুৰাম কুণ্ডটো কেনেকুৱা ধৰণৰ কি সৃষ্টি হ'লে পৰশুৰামে মাকক কাটিছিলে গম পাইছো মানে কটাৰ পাছত মানে কি কুঠাৰখন হাতৰ পৰা ধুবলৈ গৈছিল হাতৰ পৰা চবে ক'লে ঋষি মুনিবিলাকে ক'লে যে তুমি এটা কাম কৰা পৰশু কুণ্ডলৈ গৈ তুমি তাত হাত ভৰি গা পা ধুই কাহিনী এটা আছে ভাল কাহিনী এটা আছে পুখুৰীটোত মানে তেওঁ ধোৱাৰ পাছত মানে সেই পুখুৰীটো লেতেৰা হৈ গ'ল ধৰি লোৱা নৰকুণ্ড হৈ গ'ল মানুহ কটা তেজেৰে সৈতে তাৰপিছত কি হ'ল মানে ব্ৰহ্মপুত্ৰ ঢৌৱে সেই তেজৰ বস্তুখিনি বা ঢৌ তুলি তাৰ বেয়া বীজাণু বা বেয়া বস্তুখিনি উটুৱাই লৈ গৈ কুণ্ডটো হেৰি কৰি এই ব্ৰহ্মপুত্ৰত পেলাই দিয়ে সেইটোকে আমি ঠিক আছে দিয়ক ধন্যবাদ। আমি জনামতে হয় হয় যিখিনি আমি শুনিছোঁ আৰু বিভিন্ন মানুহে বিভিন্ন কথা কৈছে ঠিক আছে দিয়ক ধন্যবাদ। আইতাসকলে কিছুমান কথা ক'লে তো সেইখিনি কথা শুনি বহুত বেছি ভাল লাগিলে আৰু যি পৰশুৰাম কুণ্ডৰ বিশেষত্ব জনা নাছিলোঁ আৰু বিভিন্ন ধৰণৰ মানুহে বিভিন্ন কথা কৈছিলে তথাপি তেওঁলোকে যিখিনি কথা ক'লে তো সেইখিনি ভাল লাগিলে আৰু এটা সৰুকৈ হ'লেও কিবা এটা বুজি পালোঁ। চ' বন্ধুসকল বিশেষ ইমান মই বিশেষত্ব নাজানো পৰশুৰাম কুণ্ডৰ। চ' এটা চাওক না ফিলিংছ চাওক অনুভৱ মই আপোনালোকক বুজাব মানে পৰা নাই কেনেকুৱা ধৰণৰ অনুভৱ হৈছে ইয়াত আহক আপোনালোকে চাওক মানে এটা বেলেগ এখন পৃথিৱী সঁচাকৈ বহুত বেছি ভাল লাগিছে চাওক 360 ভিউ এটা আপোনালোকক খুব সুন্দৰকৈ দেখা বন্ধুসকল আমাৰ হিন্দু ধৰ্মৰ এখন বিশেষ এখন ঠাই হয় য'ত বহুত বেছি বিশেষত্ব সোমাইছে য'ত জানিবলগীয়া বহুত কথা সোমাইছে তো এই ভিডিঅ'টোত মই সেইখিনি কথা আপোনালোকক বুজাই ক'ব পৰা নাই। বন্ধুসকল এক অদ্ভুত দৃশ্য বহুত বেছি ভাল লাগিলে এদিনৰ সময় পাই খুব সুন্দৰকৈ এই দুটা জেগা খুব সুন্দৰকৈ ঘূৰিলোঁ আৰু প্ৰথমটো ভিডিঅ' আপোনালোকে চালে ভিডিঅ'বিলাক চাব বহুত বেছি কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ আৰু সময় খুব কম থাকে হাতত তথাপিও যি দিনটো বন্ধ পাওঁ যিটো দিনত বন্ধ পাওঁ সেই দিনটোতে ওলাই মেলি আহি একেবাৰে বিভিন্ন ধৰণৰ ঠাইবিলাক চাওঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। চ' বন্ধুসকল আশাবাদী আপোনালোকে ভিডিঅ'বিলাকত মৰম দিব আৰু বহুত বেছি কষ্ট হয় ভিডিঅ'বিলাক যেতিয়া আমি নতুন নতুন ঠাইবিলাকত গৈ আমি ভিডিঅ'বিলাক বনাওঁ। চ' চাওক কিমান ধুনীয়া ধুনীয়া ঠাই। গতিকে বন্ধুসকল যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম। চিৰত আহি আছোঁ বহুত বেছি ভাগৰ লাগি গ'ল তাত মন্দিৰ আছে তো পৰশুৰাম ধামত খোজকাঢ়ি আছোঁ তো চাই থাকক। তো ফাইনেলি আমি তললৈ নামি যোৱা ৰাস্তা পাই গ'লোঁ। চ' এতিয়া আমি নামি যাম তললৈ আপোনালোকক দেখাম তলৰ কেনেকুৱা দেখিবলৈ। চ' চাই থাকক খুব সুন্দৰ বহুত বেছি ভাগৰ লাগিছে বঢ়িয়া। বন্ধুসকল চাওক পৰিৱেশ চাওক তো আমি অথনি সেই ব্ৰিজখনত আছিলোঁ আমি এই ওপৰফালেদি নামি আহিলোঁ এনেকৈ নামি আহিলোঁ। চ' আমি এই ব্ৰিজ কি কয় নদীখন পাই গ'লোঁ লোহিত নদী পানী এনেকুৱা গৈছে মানে কি ক'ম চাওক খুব সুন্দৰ পৰিৱেশ। খুব সুন্দৰ আৰু তললৈ বহুত
বেছি চিন আমি আহি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। তো বহুত বেছি কষ্ট হৈছে আৰু আপোনালোকে আহক চাওক, খুব সুন্দৰ দৃশ্য হয়, চাওক মানুহবিলাক কেনেকৈ ঘূৰি আহিছে।